কি আচৰিত ন? এই পৃথিৱীখনত কিছুমান এনেকুৱা মানুহ দেখা পোৱা যায়, যিবোৰ মানুহক দেখিলে কি হজম কৰিব নোৱাৰিব আপুনি। এনেকুৱা মানুহ কিছুমান আমাৰ সমাজখনত আছে, এই পৃথিৱীখনত আছে। বিভিন্ন ধৰণৰ মানুহ দেখা পাইছোঁ। মানুহে মানুহক সন্মান কৰিবলৈ পাহৰি গৈছে। ইজনে সিজনক দেখিব নোৱাৰা হৈছে। সৰুৱে ডাঙৰক সন্মান নকৰা হৈছে আৰু ডাঙৰে সৰুক মৰম নকৰা হৈছে। আচলতে এইবোৰ হৈছে কিয় বাৰু? আৰু তাৰ মাজতে কিছুমান এনেকুৱা মানুহ আছে, যিবোৰ মানুহে আনৰ উন্নতি হোৱাটো নিবিচাৰে বা কিবা এটা ভাল হোৱাটো নিবিচাৰে। আচলতে সেইবোৰ মানুহ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। গতিকে আপোনালোকক মই অনুৰোধ জনাম, যাতে আপোনালোকে আজিৰ পৰা সেই বস্তুবোৰ বা সেই চিন্তা চৰ্চাবোৰ বাদ দিয়ে। তেওঁ পাৰিছে, মই কিয় নোৱাৰিম? এনেকুৱা এটা মনত ভাৱ লৈ কাম কৰিবলৈ শিকক, আগবাঢ়ি যাওক।